ধৰ্ষণকাৰীৰ হাতৰ পৰা বাচি নগ'ল এইবাৰ গাই গৰু। গৰু বেয়া কাম কৰিছে আৰু আমাৰ ঘৰৰ ওচৰৰ হয়, আমাক চালেবি হে এনেকা কৰি থাকে। অসমত লম্পট বৃদ্ধৰ কামনাৰ বলি গাই গৰু। আজি গৰুক ৰেপ কৰিছে 4জন মাইকী মানুহ, 3জন মাইকী মানুহ, একজন মতা মানুহ ধৰিছে। গৰুক ধৰ্ষণ কৰি থকাৰ সময়ত হাতে লুটে ধৰিলে মহিলাই। ৰাজ্যত সংঘটিত হৈছে পুনৰ এক লজ্জিত ঘটনা। এইবাৰ গোধনক ধৰ্ষণ কৰাৰ অভিযোগ লম্পট বৃদ্ধৰ বিৰুদ্ধে। অভিযুক্ত বৃদ্ধ ধৰ্ষণকাৰীক মুখত কলা ৰং সানি ৰাজপথ ঘূৰালে গাঁওবাসীয়ে। গোধনক অপকৰ্ম কৰাৰ ভয়ংকৰ অভিযোগ ৰুকচিনৰ এগৰাকী 60 বছৰীয়া বৃদ্ধৰ। গৰু বেয়া কাম কৰিছে আৰু আমাৰ ঘৰৰ ওচৰৰ হয়, আমাক চালেবি হে এনেকা কৰি থাকে। ল'ৰা ছোৱালী চালে আৰু বেয়া ঘৰ ইয়াতে কিবা জেৰাঙৰ বেংগলৰ হয় মানুহটো। কি কৰি থাকে সি? বেয়া কাম কৰে সি। গৰু ছাগলী কৰে, ক'ত থাকে, কেনেকে থাকে? চব্জি খেতি কৰে। আজি ধৰিছে, এতিয়া ক'ত নিব? দেখি পাইছে আমাৰ ল'ৰা ছোৱালীৰ আগতো সি লেংটা হৈ কিনি গা ধুৱে, আমাক চালে মানে সি বেয়া বেয়া এক্টিং কৰে। আৰু কি কম আৰু মাইকী মানুহ ক'বলগীয়া নাই, মানে সি এনেকা কথা কয়। আজি গৰুক ৰেপ কৰিছে 4জন মাইকী মানুহ, 3জন মাইকী মানুহ, একজন মতা মানুহ ধৰিছে। ক'ত কৰিছিলে? জংঘলত। ইয়াতে কোনটো জংঘলত? ৰুকচিনত। ৰুকচিন ক'ত থাকে? আপোনালোকে ক'ত ৰাখে? চিনি পায়।